মনোবলটো বেছি ঠিক হয় আচলতে তোমালোকে এইটো নাভাবিবা যে মই ক্লাছ 9ত আছোঁ ক্লাছ 10লৈ যাওঁ 9ত মই যিখন ডিজিটেল বিষয় পাইছোঁ তাত এশৰ ভিতৰত কিমান নম্বৰ পাইছোঁ এইটো ডাঙৰ কথা মোৰ চিন্তাধাৰা কিমান মানে ইতিবাচক হৈছে এতিয়া তোমালোকে সুধিব পাৰা এই ইতিবাচক শব্দটো অৰ্থ কি ইতিবাচক মানুহবিলাক খুব কৈ থাকে ইতিবাচক নেতিবাচক হয়নে এইবিলাকনো কি মই এটা কাহিনী কওঁ আৰু কাহিনীটো কৈ পেলাই মই যামগৈ তোমাৰ দুজন বন্ধু আছিল সেই দুজন বন্ধু ইঞ্জিনিয়াৰ এতিয়া দুইজন খুব চোকা ল'ৰা পৰীক্ষাত প্ৰায় গতিকে ইঞ্জিনিয়াৰিং পঢ়িলে পঢ়ি পেলাই এটা কোম্পানীত ডাঙৰ মানে কোম্পানী এটাত তেওঁলোকে দুইজন চাকৰি সোমাল সেইটো হ'ল জোতা কোম্পানী যে সদায় এজন বন্ধুৱে সদায় কৈ থাকে যে মই ইমান পঢ়ি শুনি মোৰ অকলে গ'ল এই জোতা কোম্পানীটোত মই জোতাৰ যোগ কৰি থাকিব কোন মানুহে কেনেকুৱা জোতা পিন্ধিব এইটোৱেই মোৰ কাম নেকি মই মানে চাকৰিটো লৈ এতিয়া সন্তুষ্ট কিন্তু সিজন বন্ধুৱে ভাবে যে এইটো মোৰ কাৰণে আটাইতকৈ ভাল কাম যে মই অন্ততঃ বিভিন্ন মানুহৰ ভৰিৰ জোখ আগতে মই গম পাওঁ আৰু মোক ওপৰলৈ কাম দিয়ে কাৰণ মই মোৰ পৰা কাম আদায় কৰিব পাৰে মোক যোগ্য বুলি ভাবিছে সেইকাৰণে ওপৰলৈ মোক কাম দিয়ে এনেকৈ কৰিব পাৰে কিন্তু এজনে সদায় হামলাও কৰিছে মই কিহত সোমাই আছোঁ আৰু মোক কিমান কাম জাপি দিয়ে মই ইমান কাম কৰিব লাগে এদিন এটা কোম্পানীয়ে ঠিক কৰিলে যে আফ্ৰিকালৈ তেওঁলোকক দুজনকৈ পঠাব আফ্ৰিকাত আমি জোতা বিক্ৰী কৰা দোকান খুলিবৰ কাৰণে নোৱাৰোঁ আমাৰ কোম্পানী সেইটো তেওঁলোকে এটা তদন্ত কৰিব চাবগৈ চাই পেলাই এটা ৰিপৰ্ট দিব সেই ৰিপৰ্ট মতে তেওঁলোকে কামটো কৰিব আফ্ৰিকালৈ প্ৰথম বন্ধুজন আফ্ৰিকালৈ যাব নোখোজে এই জংঘলৰ ঠাইলৈ মই কেনেকৈ যাম মই পঢ়িব মোৰ পৰিয়াল আছে ইমান দিন মোৰ ক্ষতি হ'ব পৰিয়ালটো কেনেকৈ চলিব কিন্তু দ্বিতীয়জন বন্ধু তেওঁ মানে ভাল পালে যে অন্ততঃ কোম্পানীৰ খৰচত মই আফ্ৰিকা চাবলৈ পাওঁ এখন নতুন ঠাই চাবলৈ পাওঁ নতুন মানুহ দেখিম সংস্কৃতি পাওঁ দুইজন গ'ল আফ্ৰিকালৈ দুয়োজনে গোটেইবোৰ চালে চাই পেলাই এখন ৰিপৰ্ট দিয়ে প্ৰথমজনে লিখিলে যে আফ্ৰিকাৰ মানুহ জোতাই নিপিন্ধে জোতা দোকান খুলি কি